হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গাইজ, যিকেইজনে বেলেনো বিচাৰি আছে 5 লাখ টকাৰ তলত, মানে 5-5.5 লাখ টকাৰ তলত যিকেইজনে বেলেনো বিচাৰি আছে, ত' তেখেতসকলৰ কাৰণে এইখন বেলেনো 2020ৰে হয়, অলমষ্ট মানে 2019 ডিচেম্বৰৰ হয়। গাড়ী চলিছে মাত্ৰ 51,000 কিলোমিটাৰ। ভিডিঅ'ৰ মাজতে আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকক নেক্সট গাড়ী কি আহিব সেই আপডেটটো জানিবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফ'ল' কৰি ৰাখক। এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি। ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখনে আৰু গাড়ী চেল হোৱাৰ দিনাখনে আপডেটটো পাই যাব। চ' নেক্সট কি গাড়ী আহিব সেই আপডেটটো চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আইডিটো ফ'ল' কৰি ৰাখক। আৰু এডভকেটৰ গাড়ী আছিলে, ইয়াত এইটো চাওক, ষ্টিকাৰ মাৰাই আছে বাৰু। গাড়ী চলিছে 51,000। টায়াৰৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গাড়ীৰ পৰা কমপ্লিট চিল আছে গাইজ। ইঞ্জিন গোটেইখিনি চিল পাব, ইঞ্জিন ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা। টায়াৰৰ কণ্ডিশ্যন মই দেখাই দিছোঁ, চাওক 70 to 60% গ্ৰিপ এতিয়াও পাব। এইটো চাওক, গোটেইকেইটা টায়াৰ একদম ছেম কণ্ডিশ্যন। তাতে ধৰক অকণমান বোকা লাগি আছে আৰু গাড়ীৰ পৰা কমপ্লিট চিল আছে গাইজ, কোম্পানীৰ চিল, গোটেইখিনি চিল পাব আপোনালোকে। গাড়ীত কোনো চাইডে স্ক্ৰেচ নাই, যি সৰু সুৰা স্ক্ৰেচ আছিল সেইখিনি আমি মাৰি দিছোঁ। বেক চাইডে চাওক, বেক চাইডেও একো এটা অসুবিধা নাই, কমপ্লিট গাড়ী চিল আছে। মই কৈছোঁ আপোনালোকক, কোনো চাইডে অসুবিধা নাপায়, কোনো চাইডে একো এটা স্ক্ৰেচো নাপায়। মই দেখাই দিলোঁ আপোনালোকক, কৈও দিলোঁ বাৰু। এইফালৰ চিলকেইটাও মই দেখাই দিছোঁ, চাওক এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। আৰু এইফালেও চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। মই ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক। ইঞ্জিনটো কি কণ্ডিশ্যনত আছে আপোনালোকক দেখাই দিওঁ এবাৰ। এইটো চাওক, বনেট পূৰা কমপ্লিট কোম্পানীৰ চিল আছে গাইজ। এফ্ৰণ্টবিলাকো চাই লওক, কোনো চাইডে মাৰ খোৱা নাই। আৰু এইবিলাক চাওক, ইঞ্জিনৰ কণ্ডিশ্যন চাওক, কোনো চাইডে লিকেজ চিকেজ আপোনালোকে একোৱেই দেখা নাপায় গাইজ। আমি ইঞ্জিনৰ ইছ্যু আৰু এক্সিডেণ্টেল ইছ্যু থকা গাড়ীবিলাক নলওঁ, আপোনালোকক প্ৰত্যেকটা ভিডিঅ'তে কৈ দিওঁ। চাওক, ইঞ্জিনটো মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক। এচিটো চলাই ৰাখিছোঁ গাইজ, বহুত গৰম। আৰু কিলোমিটাৰটো চাওক, কিলোমিটাৰটো এইটো 51,200 চামথিং, 51,000 আৰু। এচি চলি আছে গাইজ, সেইটো কাৰণে ৰেডিয়েটৰৰ চাউণ্ডটো ওলাইছে। চ' অভাৰঅল গাড়ীখন আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। কোনো চাইডে একো এটা স্ক্ৰেচ নাপায়, কমপ্লিট গাড়ী চিল আছে। ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। টায়াৰৰ মানে গাড়ীত এক টকাৰ কাম নাই গাইজ, আপোনালোকে তেল ভৰাই খালী চলাব লাগে গাইজ, বাকী একো কাম নাই গাইজ। কমপ্লিট চিল আছে ক'লোঁ। ইঞ্জিন ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা, 6 মাহ 1 বছৰৰ যি ইঞ্জিন ৱাৰেণ্টি লাগে সেইখিনি আপোনালোকে আমাৰ ফালৰ পৰা পাই যাব। চ' বাহিৰৰখিনি দেখাই দিলোঁ আপোনালোকক। এতিয়া মই ভিতৰত কি আছে কি নাই সেইখিনি দেখাই আছোঁ। 4টা পাৱাৰ উইণ্ডো পাব, সেইটো ড'ৰ লক আনলক পাব, মিৰৰ লক আনলক পাব, ORBM পাব। টিপি দিলে সোমাই যাব, আকৌ টিপি দিলে ওলাই যাব। আৰু গাড়ীখন লক কৰিলেও গ্লাছ দুখন নিজে নিজে বন্ধ হৈ যায়। তাৰপিছত এইফালে এইটো আমাৰ মিৰৰ এডজাষ্টেবলটো আছে। তাৰপিছত ষ্টেৰিঙত ক্ৰুজ কণ্ট্ৰল সেইখিনি নাই বাৰু, বাকী ফোন ৰিচিভ কৰা, ফোন কটা, ব্লুটুথ ছিষ্টেম, ভলিউম আপ ডাউন, মুড গোটেইখিনি পাই যাব আপোনালোকে। আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ, চাওক 51,213 চলিছে। সেইটো একদম জেনুইন হয়, ছাৰ্ভিচ হিষ্ট্ৰী চাব সুধিলে পাই যাব আপোনালোকে। আৰু চাবি দুপাত আছে গাইজ, এয়া চাওক চাবি দুপাত লাগি আছে। ফাৰ্ষ্ট অনাৰ হয়, 51,000 একদম জেনুইন চলা হয়। আপোনালোকে যদি ছাৰ্ভিচ হিষ্ট্ৰী চাব খোজে দেন চাব পাৰে আপোনালোকে। তাৰপিছত ইফালে এইটো আমাৰ টাচ স্ক্ৰীণ হয়। টাচ স্ক্ৰীণ মানে সৰু স্ক্ৰীণ হয়, এইটো দেখিছে আপোনালোকে। যিহেতু এইখন ডেল্টাখন হয়, সৰু স্ক্ৰীণ দিছে ইয়াতে, বাকী এইখিনি টাচ কৰি কাম কৰিব পাৰিব আপোনালোকে। তাৰপিছত তলত আছে আমাৰ এইখিনি গোটেইখিনি ক্লাইমেট কণ্ট্ৰল, AC ধুনীয়া কাম কৰি আছে। মই বৰ্তমান AC চলাই বহি আছোঁ বাৰু। তাৰপিছত তলত আছে চাৰ্জিং চকেট আৰু USB পইণ্ট দুটাই পাই যাব আপোনালোকে। আমৰেষ্টও পাই যাব। আৰু পিছফালে আপোনালোকে 2টা পাৱাৰ উইণ্ডো পাব। তলত চাৰ্জিং চকেট আছে চাগে। আৰু ষ্টেৰিঙত এটা SRS-ৰ এয়াৰবেগ আছে আৰু ডেছবৰ্ডত এটা আছে। চ' গাইজ, এইখিনিয়ে আছিল ভিতৰে বাহিৰে দেখাবলগীয়া বস্তু। এইখন 2020ৰে হয় অলমষ্ট, মানে 2019ৰ ডিচেম্বৰৰ হয় গাইজ, একদম লাষ্টৰ ডিচেম্বৰৰ। চ' কেইদিনমানৰ কাৰণে 2020ৰ নহ'ল, তথাপি 2020ৰ বুলিয়ে ধৰিব পাৰে। গাড়ী চলিছে 51,000, বেলেনো ডেল্টা। ফাৰ্ষ্ট অনাৰ হয়, চাবি দুপাটো পাই যাব আপোনালোকে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,95,000।
এইটো অলমষ্ট আমাৰ দিয়া দামটোৱে কৈছোঁ, তাৰ পৰাও কিবা অকণমান চাই দিম আমি। ৰিফাইনেন্সো হৈ যাব 50,000 জিৰ' যি ডাউন পে'মেণ্ট দিয়ে আৰামছে ৰিফাইনেন্স হৈ যাব যদি প্ৰফাইল ভাল হয় আপোনালোকৰ। চ' গাইজ ক'লোঁ মই 2020ৰ বেলেনো ডেল্টা 51,000 চলিছে, ফাৰ্ষ্ট অনাৰ হয়, গাড়ীত একো কাম নাই গাইজ, ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,95,000, 4,95,000 টকা, তাৰ পৰাও কিবা অকণমান চাই দিম। যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ সুন।